হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজয়ছ ব্লগ। মই বিজয় শংকৰে আপোনালোকক দেখাই আছোঁ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ মায়ং পবিতৰা যিটো গড়কাপ্তানি পথ, ইয়াৰ মধ্য অংশত বানে ইয়াৰ ওপৰে বান বৈ আহি আছে। প্ৰবল সোঁত, বানৰ সোঁত এই ৰাস্তাটোৰ ওপৰেদি বৈ আছে। আৰু পবিতৰা গড়কাপ্তানি পথত এনেদৰেই ৰাস্তাটো ইপাৰ আৰু সিপাৰ এই মেচিন নাৱৰ দ্বাৰা পাৰ হ'বলগীয়া হয়। তাই কিছু দৃশ্য দেখালোঁ আপোনালোকক। আৰু মায়ং পবিতৰা গড়কাপ্তানি পথৰ পৰাই এইখনেই হৈছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু যিখন ৱাইল্ড লাইফ চেঞ্চুৰী বৰ্তমান বানৰ কবলত। গতিকে আপোনালোকক এই দৃশ্যটো দেখালোঁ। আৰু এই পথটোতেই আপোনালোকে দেখা পাই আছে খেতিয়কৰ ধান, পানী তলত যোৱা ধান ইয়াতেই এনেদৰে ৰ'দত শুকুৱাইছে। আৰু নেৰানেপেৰা বৰষুণ, তথাপিতো সকলোবোৰ ধান গাজ আহি গৈছে। ৰাস্তাত আপোনালোকে দৃশ্যটো চাই অনুমান কৰিব নিশ্চয় পাৰিছে। মায়ং পবিতৰা কমাৰপুৰ সংযোগী যিটো কমাৰপুৰ মায়ং সংযোগী গড়কাপ্তানি পথ, এইখিনিতেই প্ৰতি বছৰে বানে ইয়াতেই প্ৰবল সোঁতত বৈ আহে। ইয়াতেই বানে এই ৰাস্তাটো বোৱাই লৈ যায়, আৰু যাৰ ফলত আমাৰ সাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধা হয়। ইমান সময় ধৰি আপোনালোকে মোৰ এই ব্লগটো চাই থকাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।